মই চুমু কৈছিলো নে মই চুমু খামে মই আৰু খাম বলো জাং কৰা নহলে বা আকৌ মুলা কৰবা আইছা আংটা কৰিলে ভিডিঅ' কৰিম নেকি তহঁতক কও নহলে এটিদি মাংস নিখুৱালে তোক মই এনেকৈ মাৰি আমি সৰুতে বিচাৰি ফুৰিছিলোঁ ক'ত দীঘল দীঘল নৰা পায় ক'ত ভেলাঘৰ বনাব পাৰি মাই এইটো কৰ্মটো কাৰণে বা দন ৰণ পিলি অংগী ৰেণু উহ উহ শুনছো 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 আইটো শুনছো শুনছো কি মোচন কিহৰ কাৰণে ইতে কাজিয়া লাগি দিম আকৌ মই কি বচন দিলে মই ইতে কাজিয়া লাগি দিম মই কৈ দিছোঁ জেং কৰি দিম তোক মই বলো জাং কৰা নহলে বা আকৌ মুলা কৰবা আইছা বৌৰ লগত ক'ত কিমান জেং কৰছোঁ এই 1 জানুৱাৰীৰ দিনা অলপ সময় অলপ সময় সেইকাৰণে মানুহে একেবাৰে কমেণ্ট দিব লগা কৰি দিছা তহঁতে হয় নেকি উঠ 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 স্কুল আছে যা যা আজি দেওবাৰে ইয়ে বাচি গৈছে আজি পিছে ভেলাঘৰ বনাম হে তই হেল্প কৰিবি নকৰা ভেলাঘৰত মই কি জখলাই লিখিৰা নেকি হেই কাজিয়া লাগো লাগোকে থাকা ধেমালি কাজিয়া লাগছোঁ হে ধেমালি কাজিয়া লাগছোঁ একচুৱেলি আমাৰ কাজিয়া বিলি আমাৰ কাজিয়া একচুৱেলি কিমান সময় থাকে মোটামুটি একদিনো নাথাকে 12 ঘণ্টামান থাকে আমাৰ কাজিয়া কেতিয়া ভংগ হৈছে 1 তাৰিখে সিদিনাখনে আকৌ ছ'চিয়েল মিডিয়াত কোনদিনা ভংগ হ'ব এতিয়া আজিৰ পে মানে আপোনালোকে কাজিয়া চাই পেলাই ভাল পায় যে সেইকাৰণে মানে অলপমান দীঘলীয়া কৰিলোঁ কাজিয়াখন বহুতে কৰি থাকে মানে বিয়া দীঘলীয়া কৰে কাজিয়া দীঘলীয়া কৰে সেইকাৰণে আমিও কৈছোঁ আপোনালোকে ভাল পোৱাৰ কাৰণে আৰু কাজিয়া এনে একচুৱেলি সৰুকৈ লাগিছিল কি কাৰণত লাগিছিল এই ভিডিঅ' এটা কৰিব লাগি গৈছিলোঁ যাওঁতে মই ফোনটো ব্যস্ত হৈ আছিলোঁ ফোনটো ৰিচিভ কৰা নাছিলোঁ নকওঁতে মানে যি গালি পাচি ৰাম 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 এই লিংকটো ডেছক্ৰিপশ্যনত দিছোঁ পলে পলে বুলি এছামিজ চং এটা কৰিছিলোঁ কিবাত ব্যস্ত হৈ থাকে হাই হাই ওলাওঁ তাৰমানে ওলাওঁ ওলাই গেল আমাৰ ছোৱালী ভাল ছোৱালী ভাল হ'বই কিয় বেয়া হ'ব জন্মতেহে এটা বেয়া হৈ নাহে ন পৰিৱেশৰ লগতহে বেয়া হয় ভাল ছোৱালী আজি কাজিয়া দেখা পায় কিবা দেখা পায় তেতিয়া বেয়া হ'ব যায় বেয়া দেখা পায় তেতিয়া বেয়া হ'ব ভাল পৰিৱেশত ভাল এতিয়া আমাৰ বাবুক পুৱাই মই হেৰি দেখাইছোঁ কেদাৰনাথ দেখাইছোঁ নহয় নে বাবুৰ নাম যিহেতু নয়ন সেইকাৰণে কেদাৰনাথ চিনেমাখন দেখাইছোঁ কিন্তু একে বাবুই দুখ লগা এইগিলা একো নাচায় খালি ৰোমান্টিকখিনি চাব খোজে কোনোবাই যদি সোধে আমাৰ বাবুৰ লাইফৰ ফাৰ্ষ্ট ফিল্ম কি বাবু কি বুলি কবি কেদাৰনাথ তাকো কেদাৰনাথখন চাইছি বাবু 1 মিনিট চাইছি মই চুমু কৈছিলো নে মই চুমু খামে মই আৰু খাম মানে তুমি যেতিয়া পেটত আছিলি তেতিয়া পেটত থাকোঁতে মই চুমু খাইছিলোঁ আকৌ ফটোশ্বুট কৰিছিলোঁ যি তেতিয়াই চুমু খাইছিলোঁ আকৌ বাহিৰত অহাৰ পিছত আকৌ মই এতিয়া চুমু নাখাম চুমু খাম আৰু চুমু খাম মাক হোৱা এক্সপিৰিয়েঞ্চ কেনেকুৱা হে কাপত ধুই পেলি মাঘ বিহুত এবাৰ কি খাবি কি নাখাবি নেকি কি জানো মাঘ বিহুত কি খায় মাঘ বিহুত হা এইটো হৈছে গাহৰি নেঙুৰ খোৱা সেইকাৰণেতো মুখখন অলপ কিবা গোন্ধাই আছে বাৰু মই হেৰি কৰিম তই কি খাবি নকলিয়ে দেখোন মাঘ বিহুত স্পেচিয়েল কি মাঘ বিহুত স্পেচিয়েল কি বনাব চাইলেন মাঘ বিহুত স্পেচিয়েল কি খুৱাব কি বনাব চুঙা পিঠা বৰা চাউলৰ জলপান সান্দহগুড়ি তিল পিঠা নাৰিকল পিঠা পকা মিঠৈ গাহৰি মাংস খাহী মাংস পঠা মাংস পিলিক পাঠি থাকিলে খুৱাম পাঠি থাকিলে মায়ে শিকাই থাকে কাৰণে খং উঠে পিলিৰ ভিডিঅ' এটা কৰিবও শুনে দে তাৰমানে ভিডিঅ'টোত কিবা কম বুলি ভাবে পিলিয়ে মায়ে শিকাই দে এনকে কবি সেনকে কবি সেইকাৰণে এই মূৰ্তি ধৰছি পিলিয়ে এইটো মাষ্টৰ নি ৰাতি ঘুমাই থাকোঁতেও গালি পাৰি না সেই জিহুবা কৰি থাকে তাই একে ঠাণ্ডা হাত চাত একেবাৰে লগাই দিয়ে একে পেটত এই লক্ষণ তোৰ এই লক্ষণ পৰাৰ মাংস খাব ক'ত আছ চাওঁ তাৰ কুকুৰে বেজি লোৱা নাই কিয় বেজি লোৱা নাই বেলটিবি দেখো এতিয়া এটা হ'লেও বেজি ল'বি আজি শুনছা নৰা চোৰ কৰিব লাগি আহিছে আমাৰ নৰা কিয় চোৰ কৰিব আহিছে একেবাৰে হে ই এটা নৰা চোৰ ঐ হে ঐ হেৰি এই কাঁচিখান ক'ত কিহেদি কাটছে তহঁতে দাঁতেদি হে
এ আমাৰ নৰা নেনবি এই 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 গাই জ্বালাটো দেওঁ ৰ অলপ এই তহঁতৰ মাটি হে ক'ত লেখাই আছে আমাৰ মাটি সৰুটো ক'ত এহঁতৰ সৰুটো ক'ত এইয়া ইয়াৰ নাম বিলাহী এই কিয় কাজিয়া লাগে ঐ ঐ ঐ কাপ মাৰা ঐ হে নৰা চুৰ কৰিব আহিছা নৰা চুৰ কৰিব আহিছা নৰা চুৰ কৰিব আহিছা হে এই দীক্ষা দাদিয়ে পিছত গৈছে দীক্ষা কিয় নৰা চুৰ কৰিব আহিছা এই বা কি ঐ ঐ ঐ ঐ ঐ এই ধৰে কেৰপাক বলে পাৰবি নৰে সি কেৰপাক বলে যাচো কেৰপা এই কেৰপা লাজ পালো মই অৰিজিনেলটো খেদছি দিন লগ পোৱা নাই কি খবৰ ভালনে এই বস্তুটো মানে একদম পাৱা টানে আজিকালি একদম খাদ্যত থাকাই ৰাম খচিলোৱে ঐ গুবা হয়নে নহয় হয় এই সৰুতে বিচাৰি ফুৰিছিলোঁ ক'ত দীঘল নৰা পায় ক'ত ভেলাঘৰ বনাব পাৰি এহঁতৰ বৰ ফুটেনি হৈছে দেখোন নাই ডাঙৰক কেনেকৈ ক'ব লাগে নাজানা হে এই দিকো দেও নেকি ইহঁতক কাংটা কৰি লৈ ভিডিঅ' কৰিম নেকি তহঁতক কৌ দেখছা কথা ইহঁতক ইতে হে নাংটা কৰিলে ভিডিঅ' কৰিম ন তহঁতক পিনি কোনো লগ থক নাই সেইকাৰণে আমাৰ পিছে ঘূৰি ফুৰি থাকে আমি ক'ত যাওঁ হে মই ক'ত যাওঁ তাকে বিচাৰি ফুৰি থাকে লগ হ'বা কোনো নাই কাক কোবা তই যাওক ভেলা বনাব যাওক বান্দৰে মই ঘৰত একো খাব ল'ব পৰা নাই ভেলাঘৰ এতিয়ালৈকে ওলোৱা নাই এইটো এটা দুটা ওলাই বললি মই বিয়া ভাল পালো তই ভাল কথা চিন্তা নকৰিবি বেয়া কথা চিন্তা দুনিয়া নিগেটিভ কথাবিলাক পিলে চিন্তা কৰে মানুহে সদায় পজিটিভ কথাবিলাক চিন্তা কৰিব লাগে এই নিগেটিভ চিন্তা কৰে তুমি মাইনা তেনেকুৱা হ'লে নহ'ব নহয় মাইনা এনেকুৱা হ'ব লাগিব মই দেখোন এনেকুৱাকে আহিছো ভেলাঘৰৰ পৰা বাহিৰা আহিলোঁ ভিনদেউৱে বোলে খানা খাই আছে তাকে মাতছি মোক হেৰি একেলে খালি তহঁতে হে একেলে খালি ঐ বাবু একেলে খালি একেলে খালি নে কি দীক্ষা দেউতাকক পাই পেলাই কি পাত্তাই নিদিয়া হৈছে এয়া মই ভাবছোঁ এয়া খানাৰ কাৰণে ৰেডি কৰিছা নেকি এয়া ঘৰৰ কাৰণে টোপোলা বান্ধিছে তাৰমানে এইবিলাক চব হামেলা ই বাপকক পাই পেলাই কি পাহেছি একদম পূৰা জধলা হৈ আহিছোঁ একদম ডাইৰেক্ট ভেলাঘৰৰ পৰা আমাৰ ছোৱালীটোৱে মাকক বেছি ভাল পায় নে মোক বেছি ভাল পায় কওঁ হয় নেকি ফাঁচুই কওঁ সেইটোৱে কিলিয়ে কওঁ কিলিটো পিছত নাই পিছত এই এওঁতো বাদ দিওঁ কাক বেছি ভাল পাব ৰনে যোনটোৱে বেছিকে মৰম কৰে সেইটোকে বেছিকে ভাল পাব মানে মই গম নাপাওঁ ডাঙৰ হ'লে সি আহিছা সি হৈছে তোকো ভাল পাব পাৰে বৌকো ভাল পাব পাৰে হয়তো আইতাকো শুনে মোৰতো শুন এই মোক ভাল পাবাই লাগিব কাৰণ এহেঁতে কৈছে এহেঁতে গমে নাপায় কোনে বেছি মৰম কৰে এহেঁতে কৈছে যোনে মৰম কৰে তাকে ভাল পাব অলৰেডি মই সদায় বেছিকৈ মৰম কৰা আৰু আমাৰ ঘৰত চবতকৈ বেছিকৈ চুমা খোৱা মানুহটোৱে হৈছে মই আৰু মোৰ মাজত কণ্টেষ্ট হৈ আছে কিন্তু উইনাৰ ময়ে হ'ব লাগিব মাকৰ অলপ মোচনটো বেছি এনে কাজিয়া লাগছিলোৱে বাট কি পিলি স্কুলত যাওঁ তাই টাইমটো যায় বাকী বেছি টাইমটো মই ঘৰতে থাকোঁ হয়নে নহয় এই কিবা খুজিছি কি লাগে মই বোলো ৰণকে দি নেকি বোলে ৰণক কিয় দিম বাই বাই ৰণক দিব নোৱাৰা দনৰ খং উঠি যাব এতিয়া ধৰ তাইৰ কিবা প্ৰব্লেম হয় তাইৰ কিবা অসুবিধা হয় মই আৰু এটা ধুনীয়াকৈ আনিম ধৰ ছোৱালী এটা ধুনীয়া ভাল ছোৱালী এটা আনিম তই একেলগে থাকিব ছোৱালীৰ লগত ব্যস্ত হৈ থাকিব লাগিব এতিয়া ধৰ এটা খোৱা ধোৱাকৈ তোক লাগে এটাই চলটো ধৰ চাই থাকিলে এটাই কাপোৰবিলাক ধুব হয়নে নহয় সেইটো কথা ধৰ ভাল কাৰণে মই কলি আকৌ বেয়া পাওঁ তাৰমানে মুখখন ফুলে বাৰে ৰণক লাগি তাৰমানে হয়নে বৰমাই সিদিনাখনে কৈছে বাৰু একো নাই বাৰু আনিব পাৰি এনেকৈ কৈছে হয়নে একো নহয় কি হ'ব এতিয়া বেটাৰী গাড়ী মাতি ভালে হ'ব কষ্ট নহয় ঘৰত কাম কৰা সুবিধা হ'ব মই ভৰিখন যদি অলপমান খাই থাকবি ময়ো নচুৱাব পাৰিম জলন পুৰা ফিটে ধৰি ফেলে কি ওলছো নৰা কাটবা লাগি কাৰণ ভেলাঘৰটো ওলাব নাই ফটাফট এই গধুৰ হৈ যা
আশা নেৰো ভেলাঘৰ আশা নেৰো আপোনালোক আহিব আমাৰ ভেলাঘৰত এয়া আমাৰ নৰা কটা মানুহ প্ৰসন্দা তাৰপিছত এয়া পাৰ্থ চুনু আৰু টিকু কোন পিছে সৰু ৰাতি অলপমান ৰিক্সি হয় কাচি দি ধৰ আঙুলি চাঙুলি কাটা যাব পাৰে একদম সময় নাই সেইকে ফ্লাছ জ্বলাই ফেলে কি চবে কাটছোঁ প্ৰসন্দা একদম ভাগাৰ লাগছি নে নাই ভাগা লাগছি মানে এই জীৱনত বহু দিনৰ মূৰত বহু বছৰৰ মূৰত সুখটো বেলেগ সুখ বেলেগ সুখ ভেলাঘৰটো পুৰি পেলাম সেইটো অলপ দুখ লাগব লাগি কিন্তু এই লগৰ লগত যে ইয়াক কাটি আছো সুখটো তাৰে লগতেতো তাৰ লগত আছে পৰম্পৰা ৰক্ষা হয়নে ডেফিনেটলি মজা কিন্তু সুখ সেই সপোনটো বেলেগ আগততো আৰু ভাল সপোন আছিল আমি মাংসই খাব পৰা নাছিলো বছৰৰ কাৰণে এই দিনটোলৈকে ৰখি আছিলো মাংস খাম আমি কেতিয়া খাম এই উৰুকাৰ দিনাখন খাম উৰুকাৰ নিশা আমাৰ ঘৰত ৰাইজে লগ হৈ পেলাই এটা খাহী কাটব সেই খাহীটোৰ মাংসৰ সোৱাদ ল'ম একদম সোৱাদটোৰ কথা ভাবি আজি তাৰমানে মনত পৰে আজি সেই সুখটো অকণমান কমি গৈছে কিয় কাৰণে জানানে চব ব্যস্ততা নহয় ব্যস্ততাতকেও ডাঙৰ কথা সহজলভ্য হৈছে য'তে ত'তে পায় আজি মাংস বুলি কওঁতে ঘৰত এবাৰ ভাবিলে হ'ল বোলে মাংস খাম হৈ গ'ল মাংস কিন্তু বেলেগ কথা আমাৰ যিটো দিন আছিল সেই দিনটোত সেইটো সুখ নাছিল আমি এই দিনটোলৈকে ৰখি আছিলোঁ সেই দিনটোৰ কথা ভাবি সেই আগৰ সুখৰ কথা ভাবি পেলাই আজি এই কামখিনি কৰিছোঁ আৰু সেই আনন্দটো উপলব্ধি কৰিছোঁ সেইখিনি কিন্তু যোনে কৰিব পৰা নাই কিন্তু মোৰটো বাৰু বেলেগ কথা তোমাৰ ইমানখিনি এজৰ পিছতো সৰু চলি আমাৰ মনটো সৰু চলি মই সৰু চলি সমনীয়াৰ লগত একেলগে ৰান্ধি বেলেগ আৰু ইয়াততো গৰখীয়াৰ লগত যিকোনো কথা ক'ব পাৰি এই যিটো আমাৰ দৰঙীয়া নাঙেলি গীতত নকওঁ কৈয়ে থাকে দৰঙীয়া নাঙেলি গীতত নকওঁ কেনেকুৱা ধৰণৰ কথাবিলাক কয় ৰাইজে জানে বাৰু শ্লেঙো ইউজ হয় সেনেকুৱা ফ্ৰী ফ্ৰেংক আনন্দটো বেলেগ এই তই মই খাওঁ লওঁ হেই ইফালে মজাই বেলেগ বাপাহঁতে এয়া অসমীয়া এই পৰম্পৰা ৰক্ষা কৰিবলগীয়া আহিছে হয়নে এই কি কৰিবলগীয়া আহিছে এতিয়া এইয়া দৰঙীয়া ভাষাত হক খেদা বুলি কয় মহৌ খুন্দা বুলি কয় মহৌ খুন্দাটো আকৌ এটা বেলেগ ষ্টাইল আকৌ সেইটো হয়নে এনে হক কোনবিলাকে খেদে আগৰ দিনত গুৰখীয়া চলি নে আজিকালি গুৰখীয়া চলি নোহোৱাই হ'ল ঘৰটো ক'ত কৈ দি পুনিয়া গাঁৱত এই বাপা এইটো এটা আছে আৰু আমি এয়া ভেলাঘৰৰ কিবা আলোচনা কৰি আছোঁ আমাৰ এটা প্ৰগ্ৰেম হ'ব তোমালোক আহিবি প্ৰগ্ৰেম চাব লাগি উৰুকাৰ আগদিনা কিন্তু